দেৰগাঁও পৰা যোৰহাটত আহি বন্ধু হেৰুৱাবলগীয়া হৈছে। মোৰ সন্মুখ ইমান বেয়াকৈ মাৰিছে, আমি মানে ভাবিব পৰা নাই কি হৈছে, মানে আমাৰ কিয় মাৰিছে, আমি একো কৰা নাই, জাষ্ট মই মানুহজনক উঠাবলৈ গৈছিলোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ শংকৰজিৎ ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি যোৰহাট কাণ্ডই সমগ্ৰ অসমে কঁপাই গৈছে। কিন্তু কিয় অনিমেষ ভূঞাক হত্যা কৰিলে এই নৰপিশাচসকলে? আপোনালোকে জানিলে হয়তো আচৰিত হ'ব। ইয়াৰ প্ৰকৃত ৰহস্য বৰ্তমান ফাদিল হৈ পৰিছে। এই ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে নিজেই মতামত আগবঢ়াব যে কিয় কেনেকৈ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আচুৰ কৰ্মী অনিমেষ ভূঞা। প্ৰকৃততে যোৰহাটৰ মাজমজিয়াৰ যিখন চহৰত এজন বৃদ্ধা লোকে মদ্যপান কৰি স্কুটি চলাই গৈছিল আৰু স্কুটি চলাই যাওঁতে ৰাস্তাৰ মাজতে পৰি গ'ল সেই বৃদ্ধাজন, আৰু সেই বৃদ্ধাজনক উঠাবলৈ চেষ্টা কৰিছিল সেই অনিমেষ ভূঞা নামৰ ছাত্ৰ নেতাজনে। তেতিয়া লগে লগে কি কৰিলে, সেই বুঢ়া মানুহজনে ওচৰ চুবুৰীয়া যিসকল আছিল ৰাইজ তেওঁলোকক চিঞৰবাখৰ কৰিলে যে মোক এইজন ল'ৰাই খুন্দিয়ালে বুলি, আৰু লগে লগে কেইজনমান উন্মাদ যুৱকে সেই অনিমেষ ভূঞা নামৰ ছাত্ৰ নেতাজনৰ ওপৰত প্ৰসাৰ কৰিলে। অনিমেষ ভূঞাৰ যিকেইজন লগৰ আছিল বচাবলৈ খুব চেষ্টা কৰিছিল অনিমেষ ভূঞাক, কিন্তু 50জনমান ল'ৰাই অনিমেষ ভূঞাৰ ওপৰত ইমানেই উপৰি জুপৰি আক্ৰমণ কৰিলে যে অৱশেষত পলাই ৰাস্তাৰ যোৰহাট টাউনৰ মাজমজিয়াতে এনে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সঁচাকৈ বহুতেই বেছি বেয়া লাগে। সেই বুঢ়া মানুহজন, যিজন মানুহ মদ্যপান কৰি স্কুটি চলাই আহিছিল, স্কুটি চলাই আহোঁতে ৰাস্তাৰ মাজতে পৰিলে, আৰু যেতিয়া পৰিছিল সেই ছাত্ৰ নেতাজনে উদ্ধাৰ কৰিছিল, কিন্তু সেই বুঢ়াজনে চিঞৰবাখৰ কৰিলে যে এওঁৱে মোক খুন্দিয়াই দিলে। তাৰ ফলত কি কৰিলে, 50জনমান উন্মাদ যুৱকে সেই যি ছাত্ৰ নেতাজনৰ ওপৰত প্ৰসাৰ কৰিলে, আৰু অৱশেষত দৌৰি ৰাস্তাৰ বা টাউনৰ চহৰৰ মাজমজিয়াতে মৃত্যুক সাৱটি ল'লে অনিমেষ ভূঞাই। বহুত লজ্জাজনক ঘটনা। এনে অসমত ঘটনা সঁচাকৈ বহুতেই বেছি বেয়া লাগিছে। ইমান এটা সৰু কাৰণ লৈ বা ইমান এটা সৰু সাধাৰণ কথাক লৈ ছাত্ৰ নেতাজনক এনেকৈ উন্মাদ 50জন যুৱকে হত্যা কৰাটো কিমান গ্ৰহণযোগ্য? কিবা এটা হ'লে আৰক্ষীক গতাই দিব লাগে, বা কাৰোবাৰ যদি ভুল হৈছে এনেকৈ কোনো কাকো নুসুধা নেমেলাকৈ কেতিয়াও মানে এনে কাম কৰিব নালাগে। গতিকে ইতিমধ্যে 3-4জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, আৰু আছে ধৰিবলৈ, আৰু আশা কৰিছোঁ আৰক্ষীয়ে অতি সোনকালে সেই পাখণ্ডকেইটাক ধৰি অন্ততঃ কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে। কঠোৰতকৈ কঠোৰনো কি, হয়তো ফাঁচি দিব লাগে, নহ'লে পুনৰ এক জঘন্য কাণ্ড সংঘটিত হ'ব। গতিকে কি কাৰণে তেখেতক হত্যা কৰিলে আপোনালোকে হয়তো ইতিমধ্যে গম পালে, আৰু নতুন যদি কিবা আপডেট আহি থাকে তেনে মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, আৰু সকলোৱে প্ৰাৰ্থনা কৰক যাতে ছাত্ৰ নেতাজনৰ আত্মাই চিৰশান্তি লাভ কৰে। ধন্যবাদ।